হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰ পৃষ্ঠলৈ। আহক আজি দেখাওঁ মোৰ ফিচাৰীৰ লগতে থকা সৰু পাচলি বাগানখন। লাই, মূলা এনেকুৱা ধৰণৰ শাক পাচলিৰ লগতে জাতি জলকীয়া ৰুইছিলোঁ। লাগিব আৰম্ভ কৰিছে, একো মেডিচিন নিদিয়াকৈ। পিছে অলপ পাত কোচ খোৱা বেমাৰটো লাগিছে, সেইখিনিৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰিছোঁ বাৰু। ভালেই হৈছে, লাগিছে। নতুন খেতিয়ক, নতুন চিন্তা কৰোঁ বুলি ভাবিছোঁ। এইপিনে ৰঙালাও কৰিছিলোঁ, ৰঙালাও বগাইছে। ৰঙালাও বগাইছে, ভোট জলকীয়া পুলি অলপ ৰুলোঁ, এইখিনি পচাই থোৱা আছে। ইয়াত মূলা আছিলে, এইখিনি বুঢ়া হ'ল। এইপিনে হালধি আছে খান্দিবলৈ। ৰঙালাও অলপ সৰহকৈ কৰিছিলোঁ, গোটেই ফিচাৰী পাৰটোতে দিয়া আছে। চেহেৰা খুব ধুনীয়া হৈছে ৰঙালাওখিনি। তাৰ লগতে 200 জোপামান ভোট জলকীয়া ৰোৱা আছে। সেই পুৰণা ভোট জলকীয়া লাগি আছে বাৰু। পুৰণা বেঙেনা, ৰঙালাও আছে পাৰটোত। ভোট জলকীয়া 200 জোপামান ৰোৱা আছিলে। পানী দিব লাগে ডেইলি, মাটি শুকান। ধুনীয়া হৈছে গ্ৰথ এতিয়ালৈকে। 200 জোপাৰ ওপৰত ভোট জলকীয়া ৰোৱা হ'ল ইয়াত। আৰু ৰুম চেষ্টা কৰি আছোঁ অকলে অকলে। আৰু লগতে আজি মাছ ধৰা কথা আছিলে। মাছ ধৰিম খুব সহজ পদ্ধতিৰে। চাব ঘৰৰ কাৰণে কেনেকৈ মাছ ধৰিব পাৰি।